নমস্কাৰ সকলোকে স্বাগত জনাইছো। দেশৰ এটা গুৰুত্বপূৰ্ণ খবৰ, যেটো কথা চেগা চুৰুকাকে ওলাইছে, কৰবাত লুকাই লুকাই ওলাইছে। যে টাইমছ অফ ইণ্ডিয়াত তৃতীয় পৃষ্ঠাত এই বাতৰিটো পৰিৱেশন হৈছে, যেটো প্ৰথম পৃষ্ঠাত প্ৰকাশ হ'ব লাগিছে। এটা বাতৰিটো কি যে দেওবাৰৰ নিশাটোত পুৱতি নিশা এটা ঘটনা সংঘটিত হৈছে। সেই ঘটনাটো আমি লক্ষ্য কৰা অনুসৰি বিশেষ ক'তো সবিস্তাৰে প্ৰচাৰ হোৱা নাই, ক'তো ফ্ৰণ্টলাইন হেডলাইন হোৱা নাই, ব্ৰেকিং নিউজ হোৱা নাই বা সেন্সেশনাল নিউজ হোৱা নাই। এতিয়া সেই কথাটো কিন্তু খুব গুৰুত্বপূৰ্ণ। ঘটনাটো হ'ল পুৱতি নিশা প্ৰায় 2:30মান বজাত মুম্বাইত এটা চৰকাৰী কাৰ্যালয়ত জুই লাগিছে। দক্ষিণ মুম্বাইৰ বাল্লাড অঞ্চলৰ যেটো এনফৰ্চমেণ্ট ডাইৰেক্টৰেটৰ কাৰ্যালয় আছে, পৰিৱৰ্তন সঞ্চালকালয়ৰ যেটো কাৰ্যালয় আছে, সেইটো জুই লাগে। আৰু জুই এনেকুৱা ধৰণৰ যে প্ৰথম অৱস্থাত কমকৈ জুই লাগিলেও লেভেল 3 পৰ্যায়ৰ অগ্নিকাণ্ড শেহলৈ সংঘটিত হয়, যেটো নিয়ন্ত্ৰণ কৰিবলৈ বহু ঘণ্টাৰ প্ৰয়োজন। এটা লেভেল 3 বুলি ক'লে আমি বুজি পাওঁ যে খুব ডাঙৰ এটা অগ্নিকাণ্ড। আৰু আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হ'ল যেটো মহলাত কাৰ্যালয়টো আছিলে তাত জুই লাগিছে, বাকী বিল্ডিংটোৰ একো বা সেই গোটেই অট্টালিকাটোৰ একো ক্ষতি হোৱা নাই। এটা কথাটো এইখিনিত গুৰুত্বপূৰ্ণ যে যেটো কাৰ্যালয়ত জুই লাগিছে সেইটো হ'ল এনফৰ্চমেণ্ট ডাইৰেক্টৰেট, অৰ্থাৎ প্ৰৱৰ্তন সঞ্চালক। এতিয়া সেই কাৰ্যালয়টোৰ ভিতৰত কিছুমান কাগজ আছে, কম্পিউটাৰত কিছুমান নথি আছে, যিখিনিক লৈ এতিয়া বিতৰ্ক হৈছে, কিন্তু বাতৰিটো নাই, ক'তো ব্ৰেকিং নিউজতো নাই, ক'তো নাই। এতিয়া সেই বিশেষ কাগজ বা সেই বিশেষ নথি বা সেই বিশেষ কম্পিউটাৰকেইটাত কি আছিল বুলি ক'লে ভাৰতবৰ্ষৰ কুখ্যাত দুজন পলাতক অপৰাধী নীৰৱ মোদী আৰু মেহুল চস্কী। এই দুইজনৰ বিৰুদ্ধে যিখিনি গোচৰ ৰুজু হৈছে, এই দুইজন ব্যৱসায়ীৰ বিৰুদ্ধে যি গোচৰ ৰুজু হৈছে, সেই গোচৰসমূহৰ তথ্য প্ৰমাণ নথি পত্ৰ এই কাৰ্যালয়টোৰ ভিতৰত আছে, কম্পিউটাৰসমূহত আছে। লগতে দুজন ভাৰতবৰ্ষৰ ৰাজনীতিবিদ যাৰ বিৰুদ্ধে বহু অভিযোগ আছে। এজনৰ নাম হ'ল অনিল দেশমুখ আৰু ইজনৰ নাম ছজন ভুজবল। এতিয়া এই দুইজনৰ বিৰুদ্ধেও যিখিনি গোচৰ ৰুজু হৈছে, যিখিনি নথি পত্ৰ ইতিমধ্যে তদন্তত পোহৰলৈ আহিছে, সেইখিনিও সেই কাৰ্যালয়টোতে আছে। এতিয়া সেই কাৰ্যালয়টোত জুই লগাৰ পাছত সেই নথি পত্ৰসমূহ, সেই কম্পিউটাৰসমূহ ঠিকে আছে নে নাই, কিমানখিনি জ্বলি গ'ল, সেই কথাটো এতিয়ালৈকে ৰাজহুৱা হোৱা নাই। গতিকে কথাখিনি ৰহস্যঘন হৈছে। যেটো কাৰ্যালয়ত এই পলাতক ব্যৱসায়ী নীৰৱ মোদী, মেহুল চস্কীৰ নথি পত্ৰ আছিলে, গোচৰৰ সকলো তদন্তৰ ফাইল আছিলে, সেই কাৰ্যালয়টো পুৱতি নিশা জ্বলি যোৱাটো এতিয়া সচেতন মহলে কিন্তু হজম কৰিব পৰা নাই। লগতে অনিল দেশমুখ, ছজন ভুজবলৰ যি নথি পত্ৰ আছিলে সেইখিনিও সেই কাৰ্যালয়টোতে আছে। গতিকে অগ্নিকাণ্ড ঘটনাটো খুব ৰহস্যজনক আৰু এই কথাটো সংবাদ মাধ্যমত সবিস্তাৰে প্ৰকাশ নোহোৱাটো খুব ৰহস্যজনক। এই ঘটনাটো কিন্তু ৰাইজে জনাৰ প্ৰয়োজন আছে যে এই তদন্তকাৰী সংস্থাটোৰ কাৰ্যালয় জুই কেনেকৈ লাগিল আৰু জুই কেনেকৈ ভয়ংকৰ অগ্নিকাণ্ডলৈ পৰ্যবেক্ষিত হ'ল, লেভেল 3 পৰ্যায়ৰ অগ্নিকাণ্ডলৈ পৰ্যবেক্ষিত হ'ল, যেটো নিয়ন্ত্ৰণ কৰিবলৈ অগ্নি নিৰ্বাপক বাহিনীৰ ইমান সময়ৰ প্ৰয়োজন হ'ল। আৰু কথাটো সংবাদ মাধ্যমত কিয় ব্ৰেকিং নিউজ নহ'ল সেইটো কিন্তু ৰাইজে দৃষ্টি। কথাখিনি ৰাইজৰ সন্মুখত তুলি ধৰিলোঁ, ৰাইজে কথাখিনি বিচাৰ কৰি চাব। ধন্যবাদ।